মই সুস্মিতা মোৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মানে আমি বাবুৰ স্কুলত আহিছোঁ বাবুৰ যেহেতু এক্সাম চলি আছে আজি ড্ৰয়িং আছে আৰু আজি স্কুটি লৈ অহা নাই আমি টমটমেৰে আহিছোঁ কাৰণ আজি আমাৰ মোৰ লগত যিজনী মানে ভণ্টি থাকে ভিডিঅ' যে বনায় তাৰ বাৰ্থডে কেক ঠিক লৈ যাব লাগিব স্কুটি আনিলে অসুবিধা হয় যেহেতু এনেকুৱা ডিগিটোত নোহোমেও কেকটো Hello guys, মই এতিয়া ৰং আনিছিলো দোকানৰ পৰা মই এতিয়া ৰং বানিম না কেক ঠেক ল'ব লাগিব সেইকাৰণে স্কুটি অহা নাই আমি টোটোত আহিছোঁ এক্সাম আৰম্ভ হোৱা নাই হ'ব 9:30 পৰা এক্সাম আছে নকৰিবা তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ৰাতিপুৱা ভ্লগিংটো আৰম্ভ কৰিছিলোঁ কিন্তু তাতে চাউণ্ডটো একেবাৰে অহা নাছিল সেইকাৰণে সেইটো আকৌ কেঞ্চেল কৰিব লগা হ'ল নতুনকৈ কৰিছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব ভণ্টিক যাতে মানে সন্মুখত সিহঁতৰ মানে মেট্ৰিক পৰীক্ষা আহি আছে যাতে ভালে ভালে দিব পাৰে আশীৰ্বাদ কৰিব সেইটোৱে তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো বজাৰত যাব লাগিব অকণমান বজাৰ টজাৰ কৰিব লাগিব যদি পাৰোঁ তেতিয়াহ'লে দেখুৱাব চেষ্টা কৰিম বজাৰৰ কি কৰোঁ নকৰোঁ বাবু আছে স্কুল ড্ৰেছত আৰু বেগ ঠেকো আছে অকণমান অসুবিধা হ'ব আৰু পোষ্ট অফিচতো যাব লাগিব মোৰ হাজবেণ্ডৰ পইচা দিবলৈ আছে তো অলপ দেখুৱাই থাকিম যদি পাৰোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব তেতিয়াহ'লে চাই থাকক ছোৱালীজনীৰ বাৰ্থডে আছিল তাতে একো দিয়া নাছিলোঁ মানে সিহঁতে নাছিল যে সেইকাৰণে এনেকুৱা এটা পেন আনিলোঁ আৰু এটা মাহীৰ ছোৱালী আছে সিয়াৰ কাৰণে আনিলোঁ এইটো পেন গৰম আৰু আমাৰ বাবু আনিছে বাবুটো দেখা দিয়াচোন এইটো বাবু আনি পিন্ধিলে আৰু এটা আছে এইটো হোৱাইট কালাৰৰ গেঞ্জি তাৰপিছত বাৰ্থডে গাৰ্লৰ কাৰণে এইবিলাক আনিছোঁ সেইবিলাক নেদেখাওঁ আপোনালোকক এইটো মাটোৰ কাৰণে দুটা পেণ্টি তাৰপিছত আৰু এটা টেপ আনিছোঁ বজাৰ কৰি আহি আকৌ গা ধুব লগা হ'ল স্কুলৰ পৰা আহি পেলাই কাৰণ বাইদেউ পৰি গৈছিল নিমখবিলাক মূৰত পৰিছে সেইকাৰণে আকৌ কাপোৰ থাপোৰবিলাক থৈ মূৰ ধুই ল'লোঁ একদম পূৰা এইটো লৈ যাম এইজনী ছোৱালীৰ বাৰ্থডে দিয়া নহ'ল যে সেইকাৰণে এতিয়া এইটো দিলোঁ পেণ্টটো এই যে মোৰ পেণ্ট আমি আহিলোঁ বাৰ্থডে গাৰ্লৰ তাতে বাৰ্থডে এই যে ছোৱালী কাপোৰ পিন্ধি আছে আৰু আমি দুজনী ইয়াতে বহি আছোঁ ৰন্ধা বঢ়া বাহিৰত হৈ আছে কি আইটেম নাজানো দেখা নাই এতিয়া আহিলোঁ বাবুৰ টিউশ্যন আছিল টিউশ্যন খতম কৰি এতিয়া ক'ব পাৰিম খোৱা লোৱাৰ পিছতহে ক'ব পাৰিম কি হৈছে না দেখুৱাব আমাৰ বাৰ্থডে গাৰ্লে যাই পেলাই ভিডিঅ'টো ধুনীয়াকৈ কৰি আনিব সিয়েতো মোৰ কেমেৰামেন ন পাৰ্মানেণ্ট কেমেৰামেন মই কম দামী গিফ্ট দিছোঁ বছৰে বাৰ্থডে আহি থাকে কি আৰু দামী গিফ্ট দিম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু বাৰ্থডেত খোৱাৰ কাৰণে আছিলে চিকেন আলুৰে বনোৱা হৈছিল অকণমান ৰচাকৈ তাৰপিছত যোনে মাংস নাখায় সেয়াৰ কাৰণে কণী দালি তাৰপিছত চব মিছালি এটা চব্জি আৰু কিবা এটা ভাজি বনাইছিলে সেইটো গম নাপালোঁ কাৰণ মই খোৱা নাই ভাজিটো সেইকাৰণে কি বা ভাজি আছিলে আৰু পায়স কেক এইবিলাকে